নমস্কাৰ আপোনালোকে চাই আছে D24 লাইভ আন এক খবৰৰ সৈতে ষ্টুডিঅ'ত মই পৰিস্মিতা। এবাৰ নগাই অসমীয়াক বান্ধি দিছে কঠোৰ নিৰ্দেশনা। অসম নাগালেণ্ড সীমান্তত খৰিকটা মাছ ধৰা পিকনিক খোৱা অথবা কোনো ধৰণৰ যদি অনৈতিক কাৰ্য কৰে তেন্তে জৰিমনা ভৰিব লাগিব অসমীয়াই। আৰু নগাৰ এই কঠোৰ নিৰ্দেশনাৰ পিছতে এতিয়া সীমান্তত লাগিছে হাহাকাৰ। এই মুহূৰ্তত প্ৰতিগৰাকী দৰ্শকলৈ সবিস্তাৰে লৈ আহিছো। এই মুহূৰ্তত প্ৰতিগৰাকী দৰ্শকক দিব বিচাৰিছো আন এক গুৰুত্বপূৰ্ণ খবৰ। এবাৰ নগাই অসমীয়াক বান্ধি দিছে কঠোৰ নিৰ্দেশনা। নিৰ্দেশ অমান্য কৰিলে বিহিব 50,000 টকাৰ জৰিমনা। অসম নাগালেণ্ড সীমান্তত খৰিকটা মাছ ধৰা পিকনিক খোৱা অথবা কোনো ধৰণৰ যদি অনৈতিক কাৰ্য কৰে তেন্তে ভৰিব লাগিব জৰিমনা। অসম নাগালেণ্ড সীমান্তৰ 11টাকৈ নগাবস্তিত জাৰি কৰা হৈছে কঠোৰ নিৰ্দেশনা। অসমীয়াই অনৈতিক কাম কৰিলে বিহা হ'ব জৰিমনা। নগাৰ এই মন্তব্যৰ পিছতে নগাৰ এই জাননীৰ পিছতে এতিয়া সীমান্তত হাহাকাৰ পৰিৱেশ পৰিস্থিতি বিৰাজ কৰা পৰিলক্ষিত হৈছে। পুনৰবাৰ আপোনালোকক জনাইছো এবাৰ নগাই বান্ধি দিছে অসমীয়া কঠোৰ নীতি নিৰ্দেশনা। এই নিৰ্দেশনা অমান্য কৰিলে বিহা হ'ব 50,000 টকাৰ জৰিমনা। অসম নাগালেণ্ড সীমান্তৰ 11টাকৈ নগাবস্তিত জাৰি কৰা হৈছে কঠোৰ নিৰ্দেশনা। অসমীয়াই অনৈতিক কাৰ্য কৰিলে বিহা হ'ব জৰিমনা। নগাৰ এই জাননীৰ পিছতে এতিয়া সীমান্তত হাহাকাৰ পৰিৱেশ পৰিস্থিতিয়ে বিৰাজ কৰা পৰিলক্ষিত হৈছে। অসম নাগালেণ্ড সীমান্তত মাছ ধৰা খৰিকটা অথবা কোনো ধৰণৰ যদি অনৈতিক কাৰ্য কৰে তেন্তে জৰিমনা ভৰিব লাগিব। আৰু নগাৰ এই কঠোৰ নিৰ্দেশনাৰ পিছতে এতিয়া সীমান্তত হাহাকাৰ পৰিৱেশ পৰিস্থিতিয়ে বিৰাজ কৰিছে।